যদিও বতৰটো ইমান গৰম নহয়, সেইকাৰণে মই ভাবিছোঁ চবে ভালে আছে। কিন্তু অসুবিধাটো হৈ আছে বৰষুণ নপৰাৰ কাৰণে আমাৰ খেতিটো ভালকৈ কৰিব ভাষণ। গতিকে তেখেতক আজিৰ এই সুন্দৰ পৰিৱেশত সকলোখিনি কথা ৰাইজৰ উদ্দেশ্যে ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। খুলুমবাই, নমস্কাৰ। ভালে আছেনে চবে বাইদেউসকল? আজি ৰ'দ আছে যদিও বতৰটো ইমান গৰম নহয়, সেইকাৰণে মই ভাবিছোঁ চবে ভালে আছে। কিন্তু অসুবিধাটো হৈ আছে বৰষুণ নপৰাৰ কাৰণে আমাৰ খেতিটো ভালকৈ কৰিব পৰা নাই। তো মই য'ত য'ত গৈছোঁ চবতো প্ৰাৰ্থনা কৰিছোঁ আমাৰ বৰুণ দেৱতাক যাতে বৰষুণ সোনকালে দিয়ে, নহ'লে আমাৰ গাঁৱত চাউলখিনি থাকিলে আৰু বাকীখিনি বাইদেউসকলে মেনেজ কৰি দিয়ে। খালি চাউলখিনি থাকিব লাগে ঘৰত, হয়নে? তো আজি আমাৰ হিতাধিকাৰী সভাত উপস্থিত হোৱা দাদাসকল, ভাইসকল, বাইদেউসকল, ভনীসকল, মই সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি আমাৰ এই সভাত উপস্থিত আছে আৰু লগতে অলপ আগতে ভাষণ ৰাখি গ'ল এইটো সমষ্টিৰে MCLA আৰু আমাৰ চৰকাৰৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, আজিৰ সভাত উপস্থিত হোৱা পৌৰ কছাৰী কাউন্সিলৰ আমাৰ ডেপুটি চিফ ৰমিঅ নাৰ্জাৰী ডাঙৰীয়া, বড়োলেণ্ড চিবৰ পলিটিকেল ছেক্ৰেটাৰী, লগতে MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, PNRD বিভাগৰ আমাৰ উপদেষ্টা সমীৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ বাগানপাৰাৰ সাৰ্কেল অফিচাৰ বাইদেউ, লগতে উপস্থিত আমাৰ PNRD বিভাগৰ বিভিন্ন বিষয়াসকল, BDO ডাঙৰীয়া শাৰীৰিক অলপমান অসুস্থ কাৰণে তলত আছে, আৰু উপস্থিত হোৱা আমাৰ TCLCC, VCDC বিভিন্ন দায়িত্ব থকা ব্যক্তিসকল, মই সকলোলৈ আদৰণি জনাইছোঁ। আৰু আজি বিশেষকৈ অলপ আগতে কৈ গ'ল যে 40টা সমষ্টিত আমি হিতাধিকাৰী সভা আয়োজন কৰিছোঁ। এই হিতাধিকাৰী সভাটো বহুত গুৰুত্বপূৰ্ণ এটা সভা। ইয়াত আমি চৰকাৰী স্কিমবিলাক গাই শেষ কৰিব নোৱাৰোঁ। বহুত চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে, কিন্তু আমাৰ চৰকাৰ হিচাপে দায়িত্ব আছে যে এই স্কিমবিলাক, এই বিভিন্ন আঁচনিবিলাক যদি 100% নহয় 80% যদি আমাৰ বাস্তৱত ৰূপায়ণ হয়, তেনেহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন যেনেকৈ এখন বিকশিত দেশ হিচাপে গঢ়িবলৈ বিচাৰিছে, ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়িব বিচাৰিছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য, অৰ্থনৈতিক দিশত, শিক্ষাৰ দিশত, সকলো দিশত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে। এই সপোনটো বাস্তৱ নহ'ব। যদি বাস্তৱ হ'ব লাগে, এই প্ৰত্যেকটো আঁচনি 100% নহ'লেও 80-90% বাস্তৱত ৰূপায়ণ হ'ব লাগিব। আজি কাউন্সিল চৰকাৰৰো 30টাতকৈ অধিক আমাৰ বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে। এই ফ্লেগশ্বিপ প্ৰগ্ৰামবোৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা, বড়োলেণ্ডৰ সৰু সুৰা টাউনত বসবাস কৰা যিখিনি আমাৰ জনসাধাৰণ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, এই প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ইণ্ডিভিজুৱেল আগুৱাই যোৱাৰ কাৰণে, আগুৱাই নিয়াৰ কাৰণে এই আঁচনিবিলাক কৰা হৈছে। কিন্তু বহুত সময়ত আমাৰ যিবিলাক কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে এই আঁচনিবিলাক ৰাইজৰ লগত ভাৱ বিনিময় কৰাৰ অভাৱ হয়। বিষয়াসকলো কামৰ প্ৰেছাৰতে হওক বা বিভিন্ন কাৰণত এই ভাল ভাল আঁচনিবিলাক ৰাইজৰ আগত যেনেকৈ অৱগত কৰাব লাগে, সজাগতা কৰাব লাগে, ইয়াৰ পৰা বহুত সময়ত কি হয়, দূৰত থাকে বা সফল নহয়। সেইকাৰণে আমাক বহুত মানুহে ক'লে যে এইটো আপোনালোকৰ পৰ্যায়ৰ পৰা এবাৰ আহি
আমাৰ কি কৰিব লাগে যে এই আঁচনিৰ কথাটো ৰাইজক বিতংভাৱে এবাৰ কৈ দিব লাগে। এই কাৰণে আজি এই হিতাধিকাৰী সভা আমাৰ 40টা সমষ্টিবিলাকত হৈ গ'ল। য'ত য'ত হৈছে এনেকুৱাই প্ৰায় 10,000 12,000 তেনেকা আমাৰ বিভিন্ন হিতাধিকাৰী আৰু ৰাইজ আহি উপস্থিত হৈছে। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ আৰু মানুহ হিচাপে জীয়াই থাকিবলৈ বিচৰাত আজিৰ সভ্যতাত আমাৰ মানুহক ভাল পিন্ধিবলৈ ড্ৰেছ লাগে, থাকিবলৈ এখন ভাল ঘৰ লাগে আৰু চলিবলৈ কিবা এটা নিজৰ যিটো আত্মসন্মান লৈ ভালকৈ কৰি খাব পৰা এটা আমাক সংস্থাপন লাগে। আৰু ভাৰত স্বাধীনতা হোৱাৰ লগে লগে আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ কথা কৈছিলে। পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা আজিৰ আমাৰ ভাৰতৰ এজন দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে বহুতখিনি কাম হৈ গ'ল। কিন্তু আজি আমাৰ সময়ত যিজন প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে তেখেতে দুখীয়া গৰীব মানুহৰ কথা চিন্তা কৰিছে, মহিলাসকলৰ কথা চিন্তা কৰিছে। যিসকল গৰীব মানুহ বেমাৰত পৰিলে বিভিন্ন অসুবিধা হয় এই কথাবিলাক মনত ৰাখি খুব ভাল ভাল আঁচনি দিছে। আৰু আজি আমাৰ দায়িত্ব হৈছে যে বিকশিত দেশৰ নাগৰিক হ'বলৈ শিক্ষা দীক্ষা সামাজিক অৰ্থনৈতিক সকলো দিশত আমি আগবাঢ়ি যাব লাগিব। যদি আগবাঢ়ি যাব লাগে আপুনি মই আমি চবে গ্ৰাম্য অঞ্চলত বসবাস কৰা এই মানুহবিলাকে কিমান সক্ষম আৰু অক্ষম এই কথাটো আমি ভাবিব লাগিব। আজি নিজৰ জীৱিকাটো আমাৰ মানুহে গাঁৱত যিকোনো প্ৰকাৰে নিজৰ জীৱিকাটো ওলাই লয়। দুবেলা দুমুঠি খাবৰ কাৰণে কিছুমানে খেতি কৰে, যাৰ মাটি বাৰী নাই সি বেলেগৰ তাত হ'লেও কাম কৰি পেলাই দুবেলা দুমুঠি খোৱাৰ যোগাৰখিনি কৰি লয়। নিজৰ ল'ৰা ছোৱালীক ভাল ড্ৰেছ দিব নোৱাৰিলেও পিন্ধিবৰ কাৰণে অত্যন্ত যিখিনি লাগে বহুত কষ্ট কৰি হ'লেও এই ড্ৰেছখিনি দিয়াৰ কাৰণে কাপোৰখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰে। মই এই কথাবিলাক বহুত ভালকৈ বুজি পাওঁ, কাৰণ আমি যেতিয়া পঢ়ি আছিলোঁ সেই সময়ত আমাৰো ঘৰবিলাক আৰ্থিকভাৱে বহুত দুৰ্বল আছিলে। বছৰত কেতিয়াবা বাঁহ বিক্ৰী কৰি, নাৰিকল বিক্ৰী কৰি, বিভিন্ন ঘৰৰ কিবা গছ বিক্ৰী কৰি আমাক কাপোৰ কানি কিনি দিছিলে আৰু সেই হিচাপে পঢ়িছিলোঁ। ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে আমাৰ আগৰ ক্লাছত যিবিলাক থাকে গাঁৱত বা আলহী তেখেতসকলে পাছ কৰিলে তেখেতসকলৰ কিতাপবিলাক লৈ আহি আমি পঢ়িছিলোঁ। প্ৰায় হায়াৰ ছেকেণ্ডাৰীলৈকে কিতাপ কিনিব লগা হোৱা নাছিলে আৰু তেনেকৈ আমি পঢ়ি আহিছিলোঁ। কিন্তু আজিৰ সময়ত আমাৰ সকলো বিচাৰে যে এটা স্বাৱলম্বী হ'বলৈ চবে বিচাৰে। এই স্বাৱলম্বী হ'বৰ কাৰণে বহুতখিনি আঁচনি দিছে। এই আঁচনিটো ৰূপায়ণ হ'ব লাগিব। আজি আমি বাগানপাৰাত বহি আঁচনিৰ কথা পাতিছোঁ, আপোনালোকৰ লগত মত বিনিময় কৰিছোঁ। আজিৰ পৰা 10 বছৰ আগত বেলেগত বাদ দিয়ক, আমাৰ কাতিৰাম বড়ো ডাঙৰীয়া আজি অধ্যক্ষ হৈছে, তেখেতৰ নিচিনা মানুহ ইয়াতে এটা সময়ত অসুৰক্ষিত আছিলে। এই বাগানপাৰা এই নয়াবস্তি সুবনকাটাবিলাকত দিনতে মানুহ যাবলৈ ভয় কৰিছিলে, ৰাতিটো বাদ দিয়ক দিনতে অকলে অকলে ঘূৰিবলৈ ভয় কৰিছিলে। দুপৰীয়া সময়তো আজিৰ পৰা 7 বছৰ আগত গাড়ী চলাই গ'লে মটৰচাইকেল চলাই গ'লে দূৰ দূৰলৈকে ৰাস্তাত মানুহ লগ পোৱা নাছিলে। কেতিয়াবা হত্যা হিংসা মাৰামাৰি কিডনেপ ক'ত কিমান দাদাগিৰি মদ ভাং জুৱা এই পৰিৱেশবিলাক আছিলে। আৰু সেইকাৰণে 2009 চনতে আমি সংকল্প লৈছিলোঁ যে বড়োলেণ্ডখন অস্ত্ৰমুক্ত আৰু হিংসামুক্ত এটা পৰিৱেশ গঢ়িব লাগে। 10 বছৰৰ পিছত 2020 চনত আজি বড়োলেণ্ডটো সম্পূৰ্ণভাৱে অস্ত্ৰ আৰু হিংসামুক্ত এটা অঞ্চল হ'ল। এই অঞ্চলত আৰু কোনো অস্ত্ৰধাৰী নাই, এই অঞ্চলত আৰু হিংসা কৰিব পৰা মানুহ নাই। ই বড়োৰ মাজতো নাই, অসমীয়াৰ মাজতো নাই, আদিবাসীৰ মাজতো নাই, কোনো জাতি জনগোষ্ঠীৰ মাজত এতিয়া বেআইনী অস্ত্ৰ লয় কাকবা ধমকি দিব পাৰা, কাকবা ভয় খুৱাব পাৰা তেনেকা পৰিৱেশ একো নাই। শান্তি ঘূৰি আহিল। আপোনালোকৰ আশীৰ্বাদত আমি ভগৱানক চবে প্ৰাৰ্থনা কৰিছিলোঁ, কাৰণ সেই সময়ত আজিৰ যেনেকৈ মানুহ এনেকা মানুহ গোট খাব পৰা নাছিলে। কোনোবা মেল মিটিং মাতিলে ভয়কৈ আহিছিলে, মিটিঙত গ'লে ভাল পাব না বেয়া পাব
কোনোবা ৰাস্তাত যদি মটৰচাইকেল লৈ ৰঙা চকু চাই তেতিয়া মানুহবিলাক ভয় কৰি মিটিঙত অহা নাছিলে কিন্তু আজি চবে মুক্ত মনেৰে আহিছে কোনো ভয় ভীত নাই খুব মানে ভাল এটা পৰিৱেশ আহিছে আৰু বড়োলেণ্ডত আজি এই পৰিৱেশটো আমি ধৰি ৰাখিব লাগিব যেতিয়া অশান্তি হয় এটা হিংসা জৰ্জৰিত এটা পৰিৱেশ থাকে সেই সময়ত আমাৰ মহিলাসকলে বহুত কষ্ট পায় যেতিয়া ৰাতিপুৱাৰ পৰা গধূলি আৰ্মি পুলিচ ঘূৰিছিলে আমাৰ বাইদেউসকলে মাসকলে বজাৰত আহিবলৈ ভয় কৰিছিলে হস্পিটালত যাবলৈ ভয় কৰিছিলে নিজৰ ল'ৰা ছোৱালীক স্কুলত যেতিয়া যায় তেতিয়া ছোৱালীসকলক স্কুলত যাওয়াত সদায় মাকসকলে ভয় কৰিছিলে কিন্তু আজি সেই পৰিৱেশ নাই আৰু সেই পৰিৱেশ বিপিএফৰ সময়ত হোৱা নাই এই পৰিৱেশ আমাৰ সময়ত হৈছে 2005 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ বিটিআৰত চৰকাৰ গঠন কৰিবলৈ ৰাইজে সুযোগ দিলে 5 বছৰ চৰকাৰ চলালে শান্তি আনিব নোৱাৰিলে উন্নয়ন কৰিব নোৱাৰিলে 2010 চনত পুনৰ তেখেতৰে চৰকাৰ আহিল আকৌ 5 বছৰ সুযোগ দিলে কিন্তু না শান্তি আনিব পাৰিলে না উন্নয়নৰ কাম কৰিব পাৰিলে 2015 চনত আকৌ তেখেতকে চৰকাৰলৈ আনিলে পুনৰ 2015 চনত না শান্তি আনিব পাৰিলে না সমন্বয় আনিব পাৰিলে না উন্নয়নৰ কাম কৰিব পাৰিলে 2020 চনত যেতিয়া আমি আহিলো দিল্লী দিছপুৰত যি চৰকাৰ আছে তেখেতসকলৰ লগত মিলি আমি এই কামখিনি কৰিবলৈ সক্ষম হৈছো তেখেতেও আছিলে দিল্লী দিছপুৰত বেলেগ বেলেগ পাৰ্টিৰ লগত শাসন কৰিছিলে কিন্তু তেখেতৰ নিজৰে যেহেতু ৰাইজৰ কাৰণে চিন্তা নাই নিজৰ মা দেউতা দাদা ভাই সকলৰ কাৰণে এটা ভাল শান্তিৰ পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে গঠন কৰাৰ কাৰণে আনাৰ কাৰণে যেহেতু তেখেতৰ নিজৰ চিন্তা নাছিলে দিল্লী দিছপুৰত যোনে নাথাকক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শান্তি আনিব বিচৰা নাছিলে আৰু আনিব পাৰা নাছিলে আমি চৰকাৰত আহিছো প্ৰথম আমাৰ সবচে ফাৰ্স্ট যেটো আমাৰ দায়িত্ব আছিলে বা আমি লক্ষ্য আছিলে হেতু হল শান্তি ঘূৰাই আনা দ্বিতীয় আছিলে সুৰক্ষা জীৱন আৰু সম্পত্তিৰ সুৰক্ষা তৃতীয়টো আছিলে সমন্বয় এটা সময়ত কাৰবা ৰাজনৈতিক ভুলৰ কাৰণে সমাজৰ মাজত বিভেদ সৃষ্টি হৈছে দ্বিতীয় কাৰণটো হৈছে কোনবা ৰাজনৈতিক স্বাৰ্থত বড়ো অনাবড়ো বুলি আমাক বিভাজন কৰিছে বড়ো অনাবড়ো বুলি বিভাজন কৰি কোনোবাই কলে যে বড়ো মানুহ ভোট দিব নালাগে বড়ো মানুহ লগত থাকিব নালাগে বড়ো বিলাকে ঠগাই বিভিন্ন কথা কৈ প্লাই কোনবাইটো এমপি হৈ গল কিন্তু এমপি হৈ যোৱাৰ পিছত বেলেগ জায়গা বাদ দিয়ক আজি সেই যি জায়গাৰ পৰা এমপি হৈছে তাত এটা ৰাস্তা বনাইছে নে নাই তাত এটা কালভাৰ বনাইছে নে নাই তাত কোনবা মন্দিৰ বনাবলৈ পইচা দিছে নে নাই পানী খাবলৈ কিবা এটা পানী যোগান আঁচনি আনিছে নে নাই 10 বছৰত কি কৰিলে আজি প্ৰশ্ন আহিছে তো সেই কাৰণে আজি পৰিৱৰ্তন বিচাৰো এই পৰিৱৰ্তন 2020 চনত কৈছিল আমি পৰিৱৰ্তন দৰকাৰ ইউপিপিএল চৰকাৰ বিৰোধীৰ মানুহবিলাক হাঁহিছিল যে কি পৰিৱৰ্তন আনিব আজি পৰিৱৰ্তন ৰাইজে দেখিবলৈ পাইছে তেখেতসকলৰ 17 বছৰত বাক্সা ডিস্ট্ৰিক্ট কোনো দিন মেট্ৰিক হায়াৰ সেকেন্ডাৰীত অল অসমত ফাৰ্ষ্ট হোৱা নাছিলে আজি বাক্সা জিলা হায়াৰ সেকেন্ডাৰী পৰীক্ষাত 2 বছৰ একেলগে আৰ্টছত ফাৰ্ষ্ট হল টপ হৈছে অল অসমত টপ হৈছে এটো ডাঙৰ কথা এটো কিহৰ কাৰণে আজি শান্তি ঘূৰি আহাৰ কাৰণে সমগ্ৰ বিটিআৰ অঞ্চলত আগৰ চৰকাৰৰ দিনত ভিচিডিসি অফিস হোৱা নাছিলে আজি ভিচিডিসি অফিস 100% হৈ গল বাগানপাৰাটো ভিচিডিসি অফিস বিলাক সব হৈ গল তেখেতসকলৰ সময়ত ৰাইজে আইৱাৰ ঘৰ গৰীব মানুহৰ আইৱাৰ ঘৰ লাগে পিএমঅৰ ঘৰ নিৰ্মাণৰ কাৰণে ৰাইজে বিচাৰে সদায় ঘৰ লাগে দুখীয়া মানুহৰ কিহৰ কাৰণে ঘৰ লাগে আমি বছৰি বছৰি ঘৰ বনাব লাগে যদি কোনবা বছৰত ঘৰটো নাৰা কাটিব নোৱাৰে বনাব নোৱাৰে নেক্সট বছৰত সালটো ফুটি ফলাই বৰষুণ পৰে খুব নোৱাৰে লৰা ছোৱালী পঢ়িব নোৱাৰে সেই কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিছে কিন্তু সেই ঘৰটো ভালকে নিৰ্মাণ হৈছে নে নাই আগৰ চৰকাৰৰ দিনত কোনো খবৰে লোৱা নাছিলে চেয়াৰম্যান সকলে 10,000 15,000 20,000 পইচা লৈ গুচি যায় কোনো ঘৰ হৈছে নে নাই খবৰ নলয় আৰু আমাৰ চৰকাৰ আহাৰ পিছত আমি 2010 12 15 16 18 19 এই বছৰ বিলাকৰ ঘৰ আমাৰ দিনত আমি নিৰ্মাণ কৰিছো আজি মই আপোনালোকক ক'ব বিচাৰিছো
17 বছৰ BPFৰ চৰকাৰৰ সময়ত 8,083খন ঘৰ হৈছিলে আমি তেখেতসকলৰ হিচাপটোও দিছোঁ অন্যায় কৰা নাই কিন্তু BPFৰ সময়ত 883খন ঘৰ হৈছিলে আৰু আমাৰ সময়ত 8,922খন ঘৰ অকল বাগানপাৰাতে হৈছে 8,922খন ঘৰ 800 ঘৰ ক'ত 8,000 ঘৰ ক'ত আৰু অতি শীঘ্ৰে 2,000 ঘৰ নিৰ্মাণ হ'বলৈ গৈ আছে এই ঘৰখিনি হৈ গ'লে বাগানপাৰাত 10,000তকৈ অধিক আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ মাত্ৰ 4 বছৰত নিৰ্মাণ হ'বলৈ গৈ আছে 4 বছৰত 10,000 ঘৰ আৰু 17 বছৰত 800 ঘৰ আকাশ পাতাল IBS স্কিম আপোনালোকে জানে এই IBS স্কিমত যেটো আপুনি দেখিবলৈ পালে যে 645টা IBS স্কিম এই অঞ্চলত পালে কমিউনিটি স্কিম বিভিন্ন ৰাস্তা ঘাট বনোৱা বিভিন্ন স্কিম 230টা কমিউনিটি স্কিম পালে তেনেকা কৰি টোটাল 1,118টা স্কিম এই 4 বছৰত বাগানপাৰা অঞ্চলৰ ৰাইজে পাবলৈ সক্ষম হৈছে আজিৰ সময়ত এই শান্তিৰ বিটিয়াৰত আমি উন্নয়ন বিচাৰিছো এই উন্নয়নটো কেনেকৈ আহিব এই উন্নয়নটো আমি কৰিব লাগিব চৰকাৰী আঁচনিবিলাক ৰূপায়ণ কৰিব লাগিব আৰু আমি কৰি থকা কামবিলাকত চৰকাৰৰ পৰা কেনেকৈ সহায় পাব পাৰে এই কথাবিলাক আমি জানিব লাগিব এতিয়া মই আপোনালোকক প্ৰথমতে অনুৰোধ কৰিব বিচাৰিছো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে নাৰা খেৰৰ ঘৰ বনালে 2 বছৰ যায় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনালে 25-30 বছৰ আপুনি এই ঘৰটো ভালকৈ চলিব পাৰে ৰ'দে বৰষুণে ভালকৈ থাকিব পাৰে এই কাৰণে মই অনুৰোধ কৰিবলৈ আহিছো কোনোবা ফাৰ্স্ট ইনষ্টলমেন্টৰ ঘৰৰ কাম আৰম্ভ কৰি সেকেন্ড ইনষ্টলমেন্টৰ পইচাটো বেলেগত খৰচ কৰি দিয়ে মই আপোনালোকক অনুৰোধ কৰিছো অন্তত ঘৰটো ভালকৈ বনাই লওক ঘৰৰ পইচাটো যাহাতে বেলেগত খৰচ নকৰে মই হেতু অনুৰোধ কৰিবলৈ আহিছো দ্বিতীয় কথা যে আমাৰ টয়লেট দিছে গাঁওবিলাকত বহুততে টয়লেট নাই আগতে জংগলত বাহৰ তলত কবাত আমাৰ টয়লেটবিলাক মানুহবিলাকে কৈছিলে বাহিৰত গৰিছিলে কিন্তু বহুত বেমাৰ হয় বিশেষকৈ বাইদেউসকলৰ মহিলাসকলৰ বহুত বেমাৰ হয় সেই কাৰণে টয়লেটটো হাইজেনিক হ'ব লাগে সাফা সুফা হাইজেনিক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি SBM স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা এই টয়লেটবিলাক নিৰ্মাণ কৰিব দিছে 9,000 টকা পাইছে এই টকাটো পোৱাৰ লগে লগে বেলেগত খৰচ কৰি দিয়ে মই আপোনালোকক অনুৰোধ কৰিছো নিজৰ কাৰণেও আলহী আহিলে আমাক প্ৰয়োজন আছে এই টয়লেটখিনি ভালকৈ বনাই লওক এই কাৰণে এই পইচাটো বেলেগত খৰচ নকৰিব VCDC বিলাকত আমাৰ সেক্ৰেটাৰী নাছিল 17 বছৰত BPFৰ সময়ত VCDCৰ কোনো অফিসো ভালকৈ নাছিলে সেক্ৰেটাৰীও নাছিলে আজি আমি অসম চৰকাৰৰ লগত কথা পাতি 420টা VCDCত 420 জন সেক্ৰেটাৰী এই জুলাই মাহৰ 30 তাৰিখৰ আগত আপোনালোকে পাবলৈ গৈ আছে প্ৰত্যেকটো VCDCত সেক্ৰেটাৰী আহি যাব এতিয়া আৰু আপুনি চেয়াৰমেনৰ ঘৰত যায় মেম্বাৰৰ ঘৰত যায় নহয় ডাইৰেক্ট VCDCত যাই পেলাই আপুনি কাম কৰিব পাৰিব এতিয়া আমি বডলেণ্ডত কি কৰিলো ডাঙৰ স্কিমবিলাকটো মই ক'লো আৰু ডাঙৰ স্কিমৰ ভিতৰত আছে ৰেশন কাৰ্ড আপোনালোকে আধাৰ কাৰ্ডটো সবে বনাই ল'ব চৰকাৰৰ অৰ্ডাৰ দিয়া আছে সবকো আধাৰ কাৰ্ড দিব লাগে কাৰণ আধাৰ কাৰ্ড নেদিলে আপোনাৰ বেলেগ কাৰ্ডবিলাক বেলেগ কামবিলাক কৰিব নোৱাৰে এই কাৰণে 100% মানুহে আধাৰ কাৰ্ড পাব লাগে আৰু বাগানপাৰাত কোনো মানুহ নাই যাক কোনো সন্দেহ কৰি আধাৰ কাৰ্ড নেদে কিবা নেদে এনেকা কোনো মানুহ নাই সব ইয়াৰে খিলঞ্জিয়া মানুহ এই কাৰণে 100% মানুহে আধাৰ কাৰ্ড ইয়াত পাব লাগিব ৰেশন কাৰ্ড নতুনকৈ আহিছে যাৰ ৰেশন কাৰ্ড হোৱা নাই অতি শীঘ্ৰে আপোনালোকে ৰেশন কাৰ্ড পাব আৰু ৰেশন কাৰ্ডটো সবে ল'ব কোনো হেমাহি কৰিব নালাগে এই ৰেশন কাৰ্ডৰ ক্ষেত্ৰত কি আছে চাউলটো পাবয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে অক্টোবৰ মাহৰ পৰা দালি তেল আৰু বিভিন্ন আমাৰ খাদ্য সামগ্ৰীবিলাক আপোনালোকে এই কন্ট্ৰল দোকানতে পাব ৰেশন কাৰ্ডৰ দোকানতে পাব আৰু ইয়াতকে ডাঙৰ কথাটো হৈছে যাৰ ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডৰ লগতে আয়ুষ্মান কাৰ্ড পাব য'ত 5 লাখ পৰ্যন্ত আপুনি বেমাৰ চাব পাৰিব আগতে কি কৈছিলে গৰীব মানুহবিলাকে বেমাৰ হলে কয় যে আমি মৰি যোৱাই ভাল ক'ত ইমান দামী ঔষধ খাব পাৰিম অপাৰেশ্যন কৰিব পাৰিম এতিয়া আপুনি আৰু 5 লাখলৈকে একো চিন্তা কৰিব নালাগে
আমি 5 লাখলৈকে কোনো এটা হস্পিটালত গ'লে ট্ৰিটমেণ্ট পাব। সেইকাৰণে ৰেচন কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডটো অত্যন্ত দৰকাৰ। আমাৰ অৰুণোদয়ৰ নতুন ছাৰ্ভে হৈ আছে। এই ছাৰ্ভে যিটো অৰুণোদয়ৰ হৈছে, যোৱাবাৰ যিখিনি পাইছে ইয়াতকৈ ডাবল এইবাৰ অৰুণোদয় পাব। কিন্তু কথা হৈছে গাঁও সভাবিলাকত যদি কাৰোবাৰ নাম ৰৈ গৈছে, আমি ওপৰৰ পৰা কোৱা আছে মেম্বাৰসকলক যে কোনো যাহাতে বাদ পৰি নাযায়, চবৰৰ নামটো লৈ আহিব লাগে। কোনোবা যদি ভাবিছে মোৰ নামটো ৰৈ গৈছে, কাৰোবাৰ নামটো ৰৈ গৈছে, আপোনালোকে যি মেম্বাৰবিলাকক দায়িত্ব দিয়া হৈছে সেই মেম্বাৰসকলক নামটো দিয়ক। এই নামটো ইয়াতে এনলিষ্ট কৰা, এণ্টাৰভিউটি কৰা হ'ব। গতিকে আগত যিবিলাক কমপ্লেইন আছিলে অৰুণোদয় দিয়াৰ ক্ষেত্ৰত চেয়াৰমেনে মেম্বাৰে নিজৰ ঘৰৰ মানুহ দিছে, মোক দিয়া নাই, তাক দিয়া নাই, এইবাৰ এই ব্যৱস্থাটো শেষ কৰা হৈছে। চবতো গাঁও সভা কৰিবলৈ দিয়া হৈছে। গতিকে গাঁও সভাত আপোনালোকে অৰুণোদয়ৰ ক্ষেত্ৰত আপোনালোকৰ যিটো আছে নামবিলাক সব আপোনালোকে দি দিব। এতিয়া কথা হৈছে যে আপোনালোকৰ জীৱিকাটো কেনেকৈ উন্নত হ'ব। আজি আমাৰ বাইদেউসকলে, মাসকলে চবে ছাগলী পালন কৰিব জানে। 4টা 5টা ছাগলী ঘৰত থাকে। কিন্তু এখন ঘৰ ছাগলী পালন কৰি যদি স্বাৱলম্বী হ'ব লাগে, 4টা 5টাই দি নহ'ব, 21টাতকৈ বেছি ছাগলী পালন কৰিব লাগিব। সেইকাৰণে আমি গোট মিছন আনিছোঁ, ছাগলী মিছন, য'ত আমি 1000 পৰিয়ালক ইতিমধ্যে সহায় কৰিলোঁ। আৰু VPRP লাখপতি বাইদেউৰ এটা আঁচনি চলি আছে, তাৰ দ্বাৰা আমি 10,000 পৰিয়াল এইবাৰ আমি বিভিন্ন তেনেকুৱা গাহৰি পালন, ছাগলী পালনৰ কাৰণে সহায় কৰিবলৈ গৈ আছোঁ। 5 বছৰৰ ভিতৰত 1,33,000 বাইদেউসকলক লাখপতি বাইদেউ, লাখপতি আব কৰাৰ কাৰণে আমাৰ টাৰ্গেট আছে। তো তাত আপোনালোকে এই সহায়বিলাক পাব। গাহৰি আমাৰ বাইদেউসকলে ঘৰত চবে গাহৰি পালন কৰিব পাৰে। 4টা 5টা গাহৰি ঘৰত পালন কৰে। কিন্তু 4টা 5টা গাহৰি পালন কৰিলে অৰ্থনৈতিকভাৱে আপুনি ঘৰখন স্বাৱলম্বী নহ'ব। 12টাৰ পৰা 20টা গাহৰি পালন কৰিব লাগিব বছৰত, তেতিয়াহে ঘৰখন স্বাৱলম্বী হ'ব। আপুনি যদি গাই পালন কৰিছে, গৰু পালন কৰিছে, গাখীৰ বিক্ৰী কৰি খাবলৈ বিচাৰিছে, তেনেহ'লে আপুনি 2জনী 3জনী গাই পুহিলে নহ'ব। কমচে কম 12টাৰ পৰা 18টা গাই পুহিব লাগিব, তেতিয়াহে আপুনি গাখীৰ বিক্ৰী কৰি স্বাৱলম্বী হ'ব। আপুনি যদি মুৰ্গী পালন কৰিছে, চবৰো ঘৰত মুৰ্গী আছে, 20-25টা মুৰ্গী চবৰো থাকে, 20-25টা হ'লে নহ'ব। মুৰ্গী পালন কৰি কণী বেছি যদি আপুনি স্বাৱলম্বী হ'ব বিচাৰিছে, আপোনাৰ কমচে কম 300ৰ পৰা 500 আপোনাৰ মুৰ্গী থাকিব লাগিব। এইবিলাক ক'ৰ পৰা পাব? এইবিলাক আঁচনি দিব লাগিব। এই আঁচনিবিলাক আমাৰ হাতত আছে। এই আঁচনিবিলাক হিতাধিকাৰীয়ে গম পাব লাগিব। আমাৰ বিষয়াবিলাক এই আঁচনিবিলাক দিব লাগিব। আমি অগৰু গাছ ৰুবলৈ দিছোঁ অগৰু পালন কৰাৰ কাৰণে। 18,000 পৰিয়ালক আমি অগৰু গাছ পালন কৰিবলৈ দিছোঁ। এই 18,000 পৰিয়ালত 14 লাখ, এটা দুটা নহয়, প্ৰায় 14 লাখ আমি অগৰু গছৰ পুলি দিছোঁ। অগৰু ক্লাব বনাই দিছোঁ। 40টা সমষ্টিত 40টা অগৰু ক্লাব বনাই দিছোঁ। অগৰু গছ আমি শুনিছোঁ খাচীপাত বুলি কয়। 10 বছৰ যদি ভালকৈ ৰাখে, এই 10 বছৰত 50,000ৰ পৰা 1 লাখ দাম পায় এটা গছটো যদি ভালকৈ ডাঙৰ কৰিব পাৰে। এতিয়া কথা হৈছে যে যদি কোনোবা গৰীব মানুহ 50ডাল অগৰু পালন কৰি ডাঙৰ কৰিব পাৰিছে, তাত যদি এটা গছত যদি 50,000 পাব লাগে, সি 10 বছৰ পিছত 25 লাখৰ মানুহ হ'ব। যদি কোনোবা ৰিক্সাৱালা, ঠেলাৱালা পৰিয়ালে 50ডাল অগৰু 8 বছৰ 10 বছৰত ডাঙৰ কৰিব পাৰিছে, সি যদি 25 লাখ 20 লাখৰ মানুহ হৈ যায়, তাৰ আৰ্থিকভাৱে সি যথেষ্ট টনকিয়াল হ'ব। এইকাৰণে আমি চৰকাৰে এই আঁচনিটো আনিছোঁ। বডোফা লাইভলিহুড মিছনত আমি মহিলাসকলক ট্ৰেক্টৰ দিছোঁ। মহিলাসকলে চলাব পৰা ট্ৰেক্টৰ আহিছে আজিকালি। যাৰ 2 বিঘা 3 বিঘা মাটি আছে, খেতি কৰিলে খাবলৈ নাপায় বুলি পেলাই পুৰুষসকলে বাহিৰত কাম কৰিবলৈ যায়। মহিলাসকলে কি কৰিম কি নকৰিম হৈ থাকে, কিছুমানেও কাম কৰিবলৈ যায়। এতিয়া কথা হৈছে যে আমাৰ এই যে ট্ৰেক্টৰ, এই ট্ৰেক্টৰটো মহিলাসকলে চলাব পাৰে। বহুত লাইট হয়, ৱেট নাই, ওজন নাই। আৰু সেই ট্ৰেক্টৰটো 2 বিঘা 3 বিঘা মাটি আৰামছে আপুনি খেতি কৰিব পাৰে। যি খেতিয়ে নকৰক, শালি খেতি, আহু খেতি, ৰবি খেতি আপুনি কৰিব পাৰে। আৰু সেই ট্ৰেক্টৰত কি কৰিব পাৰে? হাল মাৰাৰ লগতে পানী দিব পাৰে, তাৰ এটা মেচিন লগাই পেলাই। এই ট্ৰেক্টৰেদি ঔষধ দিব পাৰে, এই ট্ৰেক্টৰেদি গাঁত বনাব পাৰে,
তাত মানে এটা মেচিন লগাই দিলে আপুনি তামোল নাৰিকল যি ৰুব লাগে গাঁতবিলাক আপোনালোকে কৰিব পাৰে তেনেকুৱা 6টা কাম কৰিব পাৰে এতিয়া মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী কোঅপাৰেটিভ সোসাইটি এইবিলাকো আমি শক্তিশালী কৰি আছো বিভিন্ন ধৰণে সহায় দিছো 10,000 সেলফ হেল্প গ্ৰুপক 25,000 কৰি টকা দিয়া হল আৰু 10,000 সেলফ হেল্প গ্ৰুপক আমি এই ইতিমধ্যে 10 হাউসৰ বস্তু দি আছো গতিকে আমাৰ অৰ্থনৈতিক বিকাশৰ নতুন যাত্ৰা ইতিমধ্যে বড়োলেণ্ডত আৰম্ভ হৈ গৈছে আপোনালোকে বহুতে শুনিছে বহুতে কৈ থাকে মাটি বাৰী কিনা বেচাৰ ইয়াতে কোনো মানে কৰিব নোৱাৰে বন্ধ আছে মই আজি আপোনালোকক বড়োলেণ্ডৰ চিফ হয় ওপেনলি ক'ব বিচাৰিছো যে বড়োলেণ্ডত কোনো মাটি বিচা কিনাত কোনো বাধা নাই সবে মাটি কিনা বেচা কৰিব পাৰে যদি 2003 চনৰ ইয়াত বসবাস কৰা মানুহ হয় 2003 চনত বিৰোধীৰ মানুহবিলাক আমাক সদায় মানে তেখেতসকলে সমালোচনা কৰে কিন্তু আগতে হাগ্ৰামা চৰকাৰৰ দিনত মাত্ৰ 1,600টা পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হৈছে আমাৰ দিনত 3,23,000 4 বছৰত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিলে এই 4 বছৰত কাৰো বাধা নাই যদি কোনবা ফৰেষ্টত আছে কোনবা ভিজিআৰত আছে সেইবিলাকত আইনগতভাৱে কৰিব পৰা নাছিলে কিন্তু যোৱা মাহৰ 15 তাৰিখত আমি ইতিমধ্যে বৈশুমুঠি 2.0 এই 2.0 কৰি প্লাই আমাৰ ভিজিআৰত মাটিৰ পাট্টা পোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি দিলো এই কেদিনমানৰ ভিতৰত 47,000 ভূমিহীন পৰিয়ালক আমি ভূমি দিবলৈ গৈ আছো আপোনালোকে আৰু এতিয়া মণ্ডল অফিচত যাই বহুতখিনি চেণ্ডেল জোতা ছিঙিব নালাগে মোবাইলতে বৈশুমুঠি পায় বৈশুমুঠিতে আপুনি বহুত কাম কৰি ল'ব পাৰে এই কামখিনি আপুনি কৰি লওক কাকো ঘুষ দিবলৈ দৰকাৰ নাই একো কৰিবলৈ দৰকাৰ নাই আগতে মাটি ৰেজিষ্টাৰ কৰিব লাগিলে যদি মাটিটো আপুনি 5 লাখত কিনিছে আপুনি 75% পইচা জমা দিব লগা হৈছিল ৰেজিষ্টাৰ কৰাৰ কাৰণে আজিকালি আপোনালোকে 1 বিঘা মাটিত মাত্ৰ 1,000 টকা দিব লাগে এই পৰিৱৰ্তন এইটোৱে পৰিৱৰ্তন সেই কাৰণে আজি বৈশুমুঠিটো আপোনালোকে ভালকে ব্যৱহাৰ কৰিব জোপাডং অঞ্চলত অতি শীঘ্ৰে আমাৰ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়াৰ নেতৃত্বত 321টা পৰিয়ালক আমি লেণ্ড পাট্টা দিবলৈ গৈ আছো জোপাডং অঞ্চলত ইয়াত জোপাডঙৰ মানুহ আছে নে নাই জোপাডং অঞ্চলত 321টা পৰিয়ালে মাটি পাবলৈ গৈ আছে আমাৰ বাগানপাৰা সমষ্টিত সৰ্বমুঠ আৰু 1200 পৰিয়ালে মাটিৰ পাট্টা পাবলৈ গৈ আছে এই 15 আগষ্টৰ আগে গতিকে বাগানপাৰা অঞ্চলত এইখিনি কৰাৰ পিছত 1200 আৰু 300 আপোনাৰ 1500 এই 1500 পৰিয়ালৰ মাটিৰ পাট্টা দিয়াৰ পিছত আৰু বহুতখিনি ঝামেলা নাথাকিব ওচৰতে আমাৰ দিহিৰা সমষ্টি আছে তাত ABC ব্লক আছে সেই ABC ব্লকতো আমি 60 বছৰ 70 বছৰ যোনে ভূমিৰ অধিকাৰ পোৱা নাছিলে সেই সকলক ভূমিৰ অধিকাৰ দিবলৈ গৈ আছো তো সেই কাৰণে আজি আমি পৰিৱৰ্তন আনিছো আমাক বহুতে বিৰোধী দল বা কোনবা আমাৰ লগত থকা মানুহবিলাকক কৈছে যে UPPL পাৰ্টি অফিচবিলাক নিৰ্মাণ কৰিব পৰা নাই তো মই আপোনালোকক এই কথাটো ক'ব বিচাৰিছো পাৰ্টি অফিচ UPPL নিৰ্মাণ কৰা নাই কৰিলেতো কৰিব পাৰো কিন্তু আমি পাৰ্টি অফিচ নিৰ্মাণ কৰাতকে স্কুল বনোৱাত বেছি গুৰুত্ব দিছো এই 4 বছৰত 1800 স্কুল ঠিক কৰা হ'ল বড়োলেণ্ডত য'ত পানী পৰি স্কুল ক্লাছ কৰিব পৰা নাছিলে ল'ৰা ছোৱালী স্কুলত যাব পৰা নাছিলে নতুন স্কুল 300 সৰ্বমুঠ 1800 স্কুল বড়োলেণ্ডত ঠিক কৰা হ'ল গতিকে শ্ৰদ্ধা ৰাইজ আজিৰ সময়ত আপোনালোকে দেখিছে ৰাজনীতি যোৱা 70 বছৰত বহুতে কৰি গ'ল কিন্তু সমাজক আগুৱাই নিয়াৰ যেটো কাম হেতু বহুতে কৰিব নোৱাৰিলে ৰাজনীতি মানে বেলেগ কথা নহয় সমাজ সেৱা কৰাটোৱে ৰাজনীতি সমাজৰ কাম কৰাটোৱে ৰাজনীতি গতিকে আজি ৰাজনীতিত আমাৰ যি গণতন্ত্ৰ হেতু ৰক্ষা কৰিব লাগিব আজি ৰাজনীতিক বড়ো অসমীয়া ৰাভা খৰণীয়া ৰাজবংশী মদাহী আমাৰ আদিবাসী গুৰখা যিমান জনগোষ্ঠী আছে একত্ৰিত কৰি আমি এটা সুস্থ সমাজ গঢ়িব লাগিব আমি আগতে বহুত কাজিয়া লাগিলো এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মুখলৈ চাব নোৱাৰা পৰিৱেশ হ'ল কিন্তু আজি শান্তি আহাৰ কাৰণে কিমান ধুনীয়া হৈছে আমাৰ ল'ৰা ছোৱালী এখন স্কুলতে পঢ়ে এখন বজাৰতে যায় এখন বজাৰতে বজাৰ কৰে এই গোটেই সমস্যাবিলাক
আমি আগতে কি আছিলে যে এটা বজাৰত আহিলে এজনে আনজনৰ মুখৰ ফালে ভালেৰে নাচায়, হস্পিটালত গ'লেও লগ পালে ভালেৰে ভাল স্মাইল কৰি বা হাঁহি পেলাই মুখলৈ নাচায়। আমি আজি মানৱ সভ্যতাৰ ইমান আগুৱাই আহিলোঁ, আজি হিংসা হিংসি ঘৃণা ভয় এনেকুৱা আৰু মানুহৰ মাজত থাকিব নালাগে। জংঘলত জীৱ জন্তুৰ মাজত তেনেকুৱা হ'ব পাৰে, কিন্তু মানুহৰ মাজত এনেকুৱা পৰিৱেশ হ'ব নালাগে। আগৰ নেতাবিলাক তেনেকুৱাই আছিলে। কেইদিনমান আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মই এটা সভা দেখিলোঁ। আজি সেই সভাত কি দেখিলোঁ, তেখেতে নিজৰ দলৰে মানুহ নিজৰ কৰ্মকৰ্তাসকলক মিটিঙত কি কৈছে, যদি ইলেকশ্যন জিকাব পাৰে আৰণ্যাই পিন্ধিব পাব, ইলেকশ্যন হাৰালে চেণ্ডেলৰ মালা পাব। অপেনলি পাব্লিক মিটিঙতে কৈ দিছে। আজি ৰাজনীতি ক'ত আছে? ভাৰতবৰ্ষ ইমান আগুৱাই গ'ল, অসম আগুৱাই গ'ল, বড়োলেণ্ড লাহে লাহে আগুৱাই গ'ল। মানুহৰ মাজত মিলা প্ৰীতি সন্মান শ্ৰদ্ধা বেয়া কথা বেয়া চিন্তাবিলাক বাদ দিছে। এনেকুৱা পৰিৱেশটো পৰিৱৰ্তন কৰিব লাগিব। তো সেইকাৰণে মই আজি এইখিনি কথা ক'লোঁ। আজি আপোনালোকে উপস্থিত হৈ এই কথাখিনি শুনিছে। আমি ল'ৰা ছোৱালীক আজি ফ্ৰী ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ হোৱাৰ কাৰণে আমি ফ্ৰী কোচিং দিয়া ব্যৱস্থা কৰিছোঁ চবৰ কাৰণে। আজি দুখীয়া ল'ৰা ছোৱালীবিলাকে IAS IPS ACS হোৱাৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে আমি ফ্ৰী কোচিং দিছোঁ। বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে ৰেডি কৰিছোঁ। খেল ধেমালি কৰাৰ কাৰণে সুবিধা দিছোঁ, সাংস্কৃতিক কাৰণে সুবিধা দিছোঁ। 26টা জনগোষ্ঠীক একেলগে সমমৰ্যাদা সম অধিকাৰ আত্মা সন্মান লৈ কাম কৰিব পৰা আগুৱাই যাব পৰা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। এই কথাখিনি আপুনি চবে আমি মনত ৰাখিব লাগিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ হাতত ভাল পৰিৱেশ উন্নয়ন সকলো জাতি জনগোষ্ঠী একত্ৰীকৰণ হৈ পেলাই আগবাঢ়ি যোৱাৰ এই পৰিৱেশ গঢ়াটো আপোনালোকৰ হাতত। কাৰণ ৰাজনীতিক নেতাবিলাক বাছনি কৰোঁতে আমি যদি ভুল কৰোঁ তেতিয়া আমাৰ মাজত আকৌ তেনেকুৱা পৰিৱেশবিলাক ঘূৰি আহিব। আজি বাগানপাৰাত কাতিৰাম বড়ো ডাঙৰীয়া শিক্ষা দীক্ষা চব ফালৰ পৰা এজন সক্ষম এজন ব্যক্তি হয়। তেখেতে কোনোদিনা মদ ভাং খোৱা নাই। আমাৰ 30 বছৰীয়া সম্পৰ্কত মই কাতিৰাম বড়ো ডাঙৰীয়াক পাইছোঁ। আমি একেলগে সংগঠন কৰিছোঁ, সমাজৰ কাম কৰিছোঁ। দুখৰ সুখৰ দিনতো আজি এই বৃহত্তৰ মচলপুৰ বাগানপাৰা অঞ্চলৰ ৰাইজৰ লগত তেখেতে কাম কৰি আছে। এতিয়া আমাৰ এটাই প্ৰব্লেম, উত্তৰ অঞ্চলৰ হাতী মানৱ সংঘাত। সেইটো আমি চেষ্টা কৰিছোঁ যিমান সোনকালে পাৰে হাতী মানৱ সংঘাতটো শেষ কৰিবৰ কাৰণে কিছুমান দায়িত্ব আঁচনিয়ে লোৱা হৈছে। दा मानगोनां रायजोफोर बयबो बुजि खायो, गोलाव बाथ्रा बुंनांगौ दङ होननानै आं सानाखै। आं बेखौनो खावलायनो सानदों जे गोलाव सम जोङो सान्दुङाव थानानै अखायाव थानानै सोमावसारनानै मोनसेनि उनाव मोनसे आफादखौ मदद होनानै हारिया बेसेबा गोलाव लामा हान्थिबोबाय। दिनै जोंनि गेजेराव गोजोन फैबाय, जोंनि गेजेराव मोजां थासारि फैबाय आरो बेखायनो जोङो लासै लासैनो जोंनि गामिफोरखौ फोसाबनाय, जोंनि स्कुल कलेजफोरखौ फोसाबनाय, अफिसफोरखौ नांगौ बायदि लुनानै लानाय आरो जोंनि गोरिब गुन्द्रा थाखोनि सुबुंफोरखौ रांखान्थि फारसे जौगाहोनायनि थाखाय गोबां आसनि लानो हादों। राजखान्थियानो मोनसे समाजखौ धंस खालामो, राजखान्थियानो मोनसे समाजखौ आवगायहोनो हायो, राजखान्थियानो मोनसे माहारिखौ जौगाहोनो हायो, राजखान्थियानो मोनसे माहारिखौ धंस खालामनो हायो। ओंखायनो बड'फाया जोंनि खाफालखौ जोंनो दानानै लानो थाखाय राजखान्थि गोहोखौ दायगिरदोंमोन। दिनै BSc BTC आरो BTR मोननायनि उनाव राजखान्थि गोहोआ 100% नङाबाबो नांगौ जखानि जोंनि आखायाव फैनायनि उनाव दिनै जोंनि मानसिनि खाथियाव थांनानै जोङो गाबख'नो बिख'नो रायलायनो बुंनो दुखु सुखुनि बाथ्रा बुंफोरखौ बुंनो हानाय जाबाय। दिनै मालायफ्रा जोंखौ मोनसे समाव थगायदोंमोन, सोबख'दोंमोन, नासयदोंमोन, सिगिदोंमोन, नाथाय बै मानसिफ्राबो दिनैसिम जोबना थाङाखै। रायजो राजा नोंथांमोन, दिनै बागानपारायाव जोंनि बिजाथि देरहानायखाय जोङो बेवहाय 60 किल'मिटारनिख्रुइ बांसिन लामा बानायनो हाबाय। जेरै जेथा नारा नाथा नाजानानै बुंथिगिरि बिथां आरो जों आसाम सरकारखौ नारसिननानै जोङो माथावरिफोरखौ बानायनो हाबाय, आसाम मालानि लामा लाबोनो हाबाय, जोङो बायदिसिना खामानिफोरखौ मावनो हाबाय। दा नंखायनो दा नैबे समाव बुथारलायनाय गावथारलायनाय राजा लामानि सोमावसारनाय गैथ'वा। संघर्ष आरो निर्माण मोनसे समाव जुजिबाय, दायो दानांगौ। बे संघर्ष आरो निर्माण बेजोंनो जों आवगायलांनांगोन। दा नंखायनो नैबे समाव जेबो गोनो गोथो जानो नाङा। बागानपारा समष्टिनि रायजोफ्रा BPF खौ नाया नङा नायबाय गोबाव सम, नाथाय बिथांमोननि सरकार दैदेननाय
राजखान्थि खालामनाय आरो दायो जोंनि सरकार दैदेननाय आरो राजखान्थि खालामनाय बेयाव अख्रां आरो हानि माने डिफारेन्स दङ फाराग दङ दा नंखायनो आं नोंथांमोनखौ खावलायदों जे जोंनि गोसो गोरबोआव दङ नैबे हानजाया जोंफोरो बेवहाय जाय जोङो जिरायनानै दङ बेवहाय रमिय नार्जारिबो दङ बिथाङा बर' कसारी काउन्सिलनि डिपुटि चिफ जोंहा स्पिकार बिथां दङ गोबां दैदेनगिरि दङ जों हारिनि थाखाय इसेबो हारिया खहा जानाय खामानि मावनो हाया जों हारिखौ थगायनो हाया बायदिसिना बानसावलाबायदों पर्बत जरायाव हा सेबाय हा फानबाय बायदिसिना इउटिउबफ्राव होदों मानगोनां रायजो राजा नोंथांमोन आं नोंथांमोननि सिगाङाव स्पष्ट बुंनो नागिरो माबा मावनो हायोबा मोजां मावगोन नाथाय हारिनि सासेबो सुबुङा खहा जानाय जों खामानि मावनाय नङा पर्बत जरायाव रावनिबो हा थाङाखै रायजो राजाजों रायलायनानै खेबथाम खेबब्रै रायलायनानै मेपखौ सोलायनाय जादों आरो बे मेपखौ सोलायनानै जोंनि गामिनि फारसे 200 बिगा हा हगारनानैसो बे मेपखौ बानायनाय जादों बेरेखा हानजाया थांनानै जानला मानला बुंलाबायदों जोंनि बिदा फंबायफोरखौनो पेट्रल सावना लानो थाखाय थुनज्लायहैदों बै गामिनि मानसिफ्रा नङा गामियाव 84ल' न'खर दङ बिथांमोनजों खनले खनले सावरायनाय जादों दा दिनै जोंनि बिमा बिफा बिदा फंबायफ्रा जायफ्रानिकि गोरिब गुन्द्रा केरेलायाव थांना गुजरातआव थांनानै खामानि मावहैदों न'फ्राव बेमार आजार जायोबा थांलाय फैलाय खालामनो हाया गोबाङानो बेराम जानानै जोंसो आरो ट्रेनाव फ्लाइटआव लाना फैनो गोनां जायो दा जुदि पर्बत जरायाव इन्डास्ट्रि मोनसे जायोबा 10-15 हाजार मानसिया मावना मोनजायोबा बेवहायनो जुदि केरेलायाव थाङालासिनो खामानि मावोबा दुखु सुखुनि बागानपारायावनो जा मसलपुरावनो जा दिनै मटर साइकेल लानाबो खारब्रबनो हायो दा बै थासारिनि थाखाय जोङो इन्डास्ट्रिखौ गायसननो थाखाय बरायदोंमोन नाथाय सोरबाया गावनि राजखान्थि लाबनि थाखाय माखासे गन्डगोलखौ खालामनो नागिरदों दा जियानो जा नैबे जोंनि जि हानजानि हाबा मावनाय बेखौ नोंथांमोना नुदों बेयाव जों रायजोखौ थगायनो हानाय रायजोनि उल्था मावनो हानाय जेबो गैया दिनै बर' हारिमुनिफ्राय लानानै बड'फानि मुङाव दिल्लीयाव लामा बेखेवबाय मुसुखा गायसनबाय दिल्ली बायदि राजथावनियाव थांनाय 17 बोसोराव बिपिएफआ बेखौ साननो हादिया दिनै अस्ताद कामिनिफ्राय नीलेश्वर ब्रह्म बिथांनिफ्राय लानानै जोंनि गेदेमाफोरनि मुसुखा गायसननाय बिथांमोनखौ सिबिनायनि माखासे लामाफोरखौ जोंसो लादों दा नंखायनो आं बयनोबो आंनि सिबिनाय आरो खुलुमनायखौ बावदों रावबो गोनो गोथो जानो नाङा बागानपारा समष्टिखौ सिख'नो थाखाय माखासेया राजखान्थि खैसार खालामदों आरो जायफ्रा सिख'नो नागिरदों जोंनि हारिनि मोजां सानग्रा मानसिफ्रा बे समष्टिखौ सिख'नो नागिराखै दा नंखायनो सोरबाफोर फैनानै गोनो गोथो जायोबा जोंनि गेजेराव गावस्रा गावस्रि जायोबा मालाया बेवहाय खाबु लागोन आरो 30, 40, 50 बोसोरनि जोंनि सिमां जाय दिनै मोगथां जानो थांदों बे लामा ससेयावनो आसखान्दा जागोन दा नंखायनो आं नोंथांमोनखौ खावलायनो फैदों जियानो जा गभर्नमेन्टनि स्किम जायफोर मोनो बे स्किमफोरखौ मोजाङै बाहाय आरो बेजोंनो न'खरनि रांखान्थि न'खरनि गुबुन गुबुन बिथिंखौ जाहाथे गोख्रों खालामनो नाजायो आलारि सोरां होदो मन्दिर लुनो थाखाय আগৰ চৰকাৰে এটাও মন্দিৰ বনাবলৈ পয়সা দিয়া নাছিলে আমি এতিয়ালৈকে 1800 মন্দিৰ থানচালি ব্ৰহ্ম মন্দিৰ আমাৰ কীৰ্তন ঘৰ বিভিন্ন মন্দিৰবিলাক বনোৱাৰ কাৰণে 1800টা গাঁৱত আমি 2 লাখ কৰি দিয়া হৈ গ'ল আগৰ 100 দিয়া নাছিলে আগৰ চৰকাৰখনে আমি বিচাৰিছো সকলো ধৰ্ম আগুৱাই যাব লাগে উপাসনা থলীবিলাক ঠিক কৰিব লাগে আজি বড়োলেণ্ডৰ শান্তি আহাৰ পিছত ইয়াত নাম কীৰ্তনো ভালকে হৈছে বাথু আৰজো ভালকে হৈছে ব্ৰহ্মৰ আহুতিও ভালকে হৈছে ঈদো ভালকে হৈছে খ্ৰীষ্টমাসো ভালকে হৈছে বিহুও ভালকে হৈছে বিশ্বও ভালকে হৈছে আমাৰ যি আছে আজি বাগোসাই পূজাও ভালকে কৰিব পৰা হৈছে এই পৰিৱেশটো আজি আমি বিচাৰিছো সেই কাৰণে আপোনালোকৰ যিমানখিনি মন্দিৰ হল যিখিনি বাকি ৰল আৰু কেইবছৰ মানৰ ভিতৰতে প্ৰত্যেকটো মন্দিৰ থানচালি বিলাকত নামঘৰত 2 লাখ টকা আমার আলারি সেরাং আসনি চলি আছে দা বইনিসিমবা আং সাবাইখর বাউবাই সকললৈ ধন্যবাদ জনালো ভাৰতবৰ্ষ আজি শান্তি আৰু সমৃদ্ধিৰ দেশ হৈছে অসম আজি শান্তি আৰু সমৃদ্ধিৰ দেশ হৈছে বড়োলেণ্ডৰ 5টা জিলাকো শান্তি আৰু সমৃদ্ধি এটাৰ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে আমি সকলো জাতি ধৰ্ম একেলগে লগ লাগি কাম কৰি যাব লাগিব পুনৰ আপোনালোকক ধন্যবাদ জনাই ঈশ্বৰে ভগৱানে আল্লাহ আপোনালোকক ভালে ৰাখক এইটোকে প্ৰাৰ্থনা ৰাখি আমাৰ বক্তব্য সামৰিলো आंनि बुंनायखौ फोजोबबाय गोजोन्थों অশেষ অশেষ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছো আটাইলৈকে আৰু আমি পলম নকৰাকৈ আজিৰ এই কাৰ্যসূচী আমাৰ ৰাষ্ট্ৰীয় সংগীতৰ মাজেৰে
সমাপ্ত কৰিবলৈ ওলাইছো। গতিকে সমূহ ৰাইজক থিয় হৈ ৰাষ্ট্ৰীয় সংগীত ধৰিবলৈ অনুৰোধ জনাইছো। আৰম্ভ কৰক। भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे जय